জলেশ্বৰত উদ্ধাৰ হৈছে এবাৰ হৰিণাৰ পোৱালি স্থানীয় ৰাইজে গতাই দিয়ে বন বিভাগক শনিবাৰৰ দিনা গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ গোসাইডুবি মুছলিমপাৰা গাঁৱৰ জনাঞ্চলৰ মৰাপাটৰ খেতিত স্থানীয় খেতিয়ক এজনে প্ৰত্যক্ষ কৰে এটা হৰিণা পোৱালি আৰু ইয়াৰ পিছতে হৰিণা পোৱালিটোক কেন্দ্ৰ কৰি সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ স্থানীয় ৰাইজে হৰিণা পোৱালিটোক ধৰি খবৰ দিয়ে লক্ষীপুৰ বন বিভাগক পৰৱৰ্তী সময়ত হৰিণা পোৱালিটোক গতাই দিয়ে লক্ষীপুৰ বন বিভাগক আনফালে সীমান্তৱৰ্তী মেঘালয়ৰ পৰা হৰিণাৰ পোৱালিটো অহাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগৰ লোকে মানে কি খবৰ পালোঁ এই এজন মানুহ বিশেষ ব্যক্তি এজনে ফোন কৰিলে আমাৰ পহু এটা এঘৰ মানুহ এটা ধৰি থৈ দিয়া আছে সেই হিচাপত খবৰৰ হিচাপত আমি আহিলোঁ সুধি আহি পালোঁ যে তাত মানুহ এঘৰত আছে তেখেতৰ ঘৰত মানে বান্ধি থৈ দিছে আচলতে এইটো পাহাৰৰ পৰা আহিছে নেকি এইটো অনুমান কৰিব পাৰে কাৰণ ইয়াত ওচৰত ফৰেষ্ট নাই না পাহাৰৰ পৰাই আহিব নিশ্চয় বৰষুণ পৰি আছে বা বতাহ ধুমুহাও আহি আছে সেই হিচাপত বহুতো মানে আশ্ৰয় বিচাৰি এনেকৈ মানুহৰ ঘৰত সোমোৱা পাই আছে অৱস্থা বেয়া হৈছে এইটো কিবা হয়তো চাম এতিয়া আমি কাইলৈ চিৰিয়াখানাত দিব কাৰণে মানে কি বনাঞ্চলত দিব পাৰোঁ বা মানাছত দিব পাৰোঁ ক'ত দিব পাৰোঁ আলোচনা কৰিম আমি কৰ্মশালাৰ কোনটো পাহাৰৰ পৰা অহা বুলি শুনিব ইয়াততো ওচৰততো মেঘালয়ে হ'ব আৰু অন্যটো নাই মেঘালয়ৰ পৰা আহিব চাগে নিউজ ডেস্ক ৰিপোৰ্ট আই নিউজ খুলেন আগে খুলেন না লক্ষীপুৰ আস্থা পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ লক্ষীপুৰ চিকিৎসালয়ৰ নিচেই কাষতে অৱস্থিত আস্থা পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ য'ত জননী স্বাস্থ্য সুৰক্ষা কাৰ্যক্ৰমৰ অধীনত গৰ্ভৱতী মহিলাক দুটাকৈ ছ'ন'গ্ৰাফি সম্পূৰ্ণ বিনামূলীয়াকৈ কৰা হয় য'ত আল্ট্ৰাছ'ন'গ্ৰাফি ডিজিটেল এক্স-ৰে ECG ডিজিটেল লেবৰেটৰীৰ লগতে সকলো ধৰণৰ ঔষধি পোৱা যায় আস্থা পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত চৰ্মৰোগৰ বিশেষজ্ঞ স্ত্ৰীৰোগ বিশেষজ্ঞ ৰেডিঅ'লজিষ্ট অৰ্থো এণ্ড নিউৰ'চাৰ্জন বিভাগৰ বিশেষজ্ঞ চিকিৎসকেও সেৱা আগবঢ়ায় অধিক জানিবৰ বাবে যোগাযোগ কৰক 9954952703 অথবা 7002275473